হে কৃষ্ণ, বোৱাৰী এয়া তোমাৰ কাপোৰ নে? কাপোৰখিনি মই জাপিম বুলি ভাবোঁ সদায়, জানেনে খুৰীদেউ? কিন্তু কেতিয়াও জপা নহয়, একদম মোৰ মানে দম খাই থাকে ইয়াত। এতিয়া ভাবকচোন, মই বাৰু এইখিনি কাপোৰ মই সদায় যদি জাপোঁ, এনেদৰে বাৰু হয়নে জমা? নহয় নহয়, হয় নাই? কিন্তু কি ক'ব, মই বহুত কথা জানো, মোৰ ইয়াত মানে জ্ঞান বোলা বস্তু বহুত বেছি, কিন্তু মই ব্যৱহাৰ কৰা সময়ত অলপ চিকতা নিচিনা হয়, ইজি হৈ যাওঁ, জানেনে? কি হয় মই নিজে নাজানো। এতিয়া এইখিনি কাপোৰ মই সদায় জাপিব পাৰোঁ, সদায় যদি অকণকৈও জাপোঁ মোৰ হৈয়ে যায়, কিন্তু আজি যদি মই কাপোৰ ধুলোঁ, মোৰ এদিন তেনেকৈয়ে থাকি যাব সেইখিনি কাপোৰ। সেইখিনি যদি দিনত মই জাপি দিওঁ, তেতিয়াতো হৈ যায় কামখিনি, হয় নাই? কিন্তু কি কৰিব, জ্ঞান নথকা নহয়, পিছে ব্যৱহাৰহে নকৰোঁ, জানেনে? আৰু ঠিক তেনেদৰে আৰু এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতো একেই হ'ল। পঢ়া শুনা কৰাৰ সময়ত মা দেউতাই কিমান যে নুবুজালে, দেহি কি ভালকৈ পঢ়, আমাৰ কাৰণে কোৱা নাই, তহঁতৰ কাৰণে কৈছোঁ, ভৱিষ্যতে পস্তাবি নহ'লে। এতিয়া জানেনে, পস্তাই আছোঁ। ইমানো গেধা নহয়, কিন্তু সিমানো চোকা হ'ব নোৱাৰিলোঁ যিমানটো মা দেউতাই আশা কৰিছিলে। কি কৰিম, সেইকাৰণে আৰু এতিয়া নিজেই নিজৰ ফলটো পাই আছোঁ আৰু কি কৰিম। এয়া দেখিলে কিমান জোৰ যে মোৰ মেখেলা চাদৰ ইয়াত জমা হৈ আছেহি। আৰু আমাৰ অসমীয়া মানুহৰ যে সমাজত যে পিন্ধিবই লাগে, হয় নাই? সেইকাৰণে আৰু পিন্ধোঁ, কিন্তু কি কৰিব, মই পিছে নেপালী দেই, আপুনিতো জানেই নহয়। কিন্তু হ'লেও আমি অসমত থকা অসমীয়া, আৰু গোটেইখিনি অসমীয়াই হয়, অসমক ইমানে ভাল পাওঁ যেতিয়া, হয় নাই? সেয়াই আৰু কি কৰিব, জীৱনটো এনেকৈ চলি আছোঁ আৰু।